নমস্কাৰ সকলোকে, মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভাবিছোঁ চাগে আজি সাজি-কাচি গৈ আছে। আজি গৈ আছোঁ আমি ভালুকমৰা থানৰ সভা চাবলৈ। বাইদেউ আৰু জয়শ্ৰী বাবুহঁতক লৈ একদম খোজকাঢ়ি গৈ আছোঁ। ভাগৰ লাগি গৈছেগৈ। আহি দেখিলোঁ যে সকলো আইচক্ৰীম আৰু ফুচকাৰ দোকান হেঁচা মাৰি ধৰিছে। এতিয়া মন্দিৰ সোমাই দেখিলোঁ সকলো ৰাইজে বহি আছে। আৰু আজি মোৰ ফাৰ্ষ্ট সভা আৰু মোৰ ফাৰ্ষ্ট মিনি ব্লগ। এইডাল বটগছ আৰু মন্দিৰ, এইফালে আয়তীৰ নাম প্ৰসংগ ধৰি আছে ধুনীয়াকৈ। আৰু আমাৰ ধুনু পুতকৈ খোজকাঢ়ি বাইকৰ লগত গৈ আছে। আৰু বহুতখিনি জেগা খোজকাঢ়ি আহিলে তাক লৈ আহিব নোৱাৰি, বহুত ভাগৰ লাগি যায় মোৰ এনেকৈ আহি। আৰু এইফালে দেখিলোঁ মণিহাৰী দোকানখন, দেখি ৰ'বই নোৱাৰিলোঁ। চেইন বাবুৰ লগৰ চবৰ ধুনীয়াকৈ লৈ ল'লোঁ। আৰু এইফালে বেলুন আৰু পিষ্টলৰ দোকান দেখি একদম সিহঁতে হাহাকাৰ লগাই দিছে, দুয়োকো পিষ্টল লাগে, বেলুন লাগে। আৰু সকলো ৰাইজৰ লগতে মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় এটা কমেণ্ট কৰি জনাব। এতিয়া বাই কেনেকুৱা লাগিল।